হেল্ল' গাইজ কেনেকুৱা খবৰ মই আশা কৰোঁ চবৰে ভালেই আজি ৰাতিপুৱাই প্ৰথম কৈছোঁ গুড মৰ্ণিং আজি মানে বছৰটো শেষৰ মাহ নহয় চলি থকা নাই ডিচেম্বৰ মাহ আজি ডিচেম্বৰ 26 তাৰিখ বছৰটো শেষ কৰিম বুলি মানে এনেকৈ ফূৰ্তি ফাৰ্তা কৰি পেলাই শেষ কৰিম বুলি ভাবিছোঁ আজি এটা পিকনিক যাম বুলি ভাবিছোঁ আমি 5জন ল'ৰা আছোঁ 5জন মিলি পেলাই এটা পিকনিক যাম মানে অৰুণাচল যাম অৰুণাচলৰ ভিতৰত খামগৈ বুলি ভাবিছোঁ তাৰে এতিয়া বজাৰ চজাৰ কৰি কালিয়ে বজাৰ চজাৰ কৰিলোঁ এতিয়া বস্তুখিনি মাৰি যাম মানে এইটো কি বুলি কয় যিখিনি মছলা পাতি লাগে নহৰু পিঁয়াজ আদা সেইখিনি মিক্সিত ঘৰতে মাৰি লৈ যাম তাত গৈ পেলাই ডাইৰেক্ট হেৰি কৰিলে হ'ল তাত নহ'লে ক'ত খুন্দি থাকিবলৈ জেগা পাব তাৰপৰা বোলক মই দেখাই আছোঁ বজাৰ পাতি পূৰা হৈ গ'ল তেতিয়াহ'লে আজি ভিডিঅ'টোৰ লগত পূৰা বনি থাকক পূৰা ধুনীয়া ভিডিঅ' পাব একদম তামাম ফাৰু ভিডিঅ' পাব ব'লক আজি তেতিয়াহ'লে চাই থাকক নে কি কয় ভিডিঅ'টো যদি ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মইতো এতিয়ালৈকে ইণ্ট্ৰ'টো দিয়া নাই নমস্কাৰ বন্ধুসকল মই অঘাইটং আপোনালোক চবকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেললৈ দি অঘাইটং ব্লগ তেতিয়াহ'লে এতিয়া চাব কি বজাৰ কৰিছোঁ ব'লক বজাৰৰ ভিতৰত এয়া আলু পিঁয়াজ এইখিনি মাংসৰ কাৰণে আলু পিঁয়াজ বিলাহী আৰু মাংস কি মাংস এইটো অকণ দেৰিকৈ ক'ব এইখিনি চালাডৰ কাৰণে আৰু মছলা পাতি এইখিনি ইয়াতে লৈ যাওঁ ইয়াতে মাৰি ইয়াত লৈ যাম মিক্সিতে লৈ যাম আৰু এইখন কিবাকিবি কাটিবলৈ কাৰণে আমাৰ সেয়াই দেখিলেই নহয় কি আছিলে বস্তু পাতি এতিয়া পূৰা গৈছোঁ এতিয়া বজাৰ কৰিলেও মাংসটো তাত ল'ব লাগিব মাংসটো হ'লে আছাম ট্ৰেক্টৰ ল'ব লাগিব না তেতিয়াহে আৰু তেতিয়া পূৰা গেটত কাটি আছে গেটৰ পৰা ল'ম টিপটপকৈ তাৰপৰা চিধা লৈ গৈ যাম এইখিনি মই মিক্সি মাৰি লওঁ টিপটপকৈ গোটেইখিনি পূৰা যোগাৰ কৰি দিওঁ বাকীকেইটা আহিব তেতিয়া লগ পাম ব'লক সিহঁতকেইটাও আহিব আৰু অলপ দেৰিকৈ এতিয়া এইখিনি পূৰা তৈয়াৰ কৰি লওঁ বস্তুখিনি আজি পূৰা টিপটপ বনাম পূৰা ধুনীয়াকৈ বনাই মেলি খাই বৈ একদম শেষ কৰি দিম চাব আজি কেনেকুৱা লাগিব বাৰু এতিয়া লগ পাম অকণমান দেৰিকৈ 1 মিনিট পূৰা আছাম ট্ৰেক্টৰ 2 কেজি ভলং ছাৰ ৰুবুল ছাৰ পূৰা টিপটপকৈ আমাৰ পৰা বাহন গাহৰি কোনটো ল'বনো দিলেই হ'ল আৰু ভাল চাই এটা ইমান চৰ্বি নথকা পুৰা মাল লৈ আছে আৰু পুৰা টিপটপ দিছেতো কেনেকুৱা চাৰাক ইছ আৰু ভলং কেনেকুৱা আকৌ আজি কি হ'ব ভলং এইফালে চোৱা কি হ'ব আজি ডাঙৰ ইউটিউবাৰটো আমাৰ সৰুবিলাক একদম হেৰিয়ে নকৰে আৰু দেই একদম পুৰা টিপটপ দিছে তাই পুৰা এয়া চক এটা অকল হেৰি জ্বলাই খাবলৈ নে পুৰি খাবলৈ একদম ধুনীয়াকৈ নিয়ক একদম ধুনীয়াকৈ দিয়ক আমাৰ ইয়াত গাহৰি পূৰা এতিয়া পূৰা কাটি কুটি টিপটপ কৰি ৰেডি কৰি ল'ম তাত গৈ পেলাই একদম চালিয়াকৈ বনোৱাহে কথা আৰু বনাই মেলি খোৱাহে কথা আৰু এইটো চাওক না এই পূৰা এইবিলাক সপোন এইবিলাক এটা সপোন এইবিলাক কেতিয়াবা এইবিলাক ৰতন জনাই কৈছে একদম পূৰা কিছুমানে কয় বাৰু ফটোৱা কথা কৈছে বুলি বেয়া চেয়া নাপাব কিনো মুখৰ পৰা একো নোলায় সঁচা কথা কৈ দিছোঁ কিনো নক'ম বুলি ক'লে কিবাকিবি যিটো একে সেইটোৱে কৈ দিওঁ আৰু নহ'লে কয় আকৌ বোলে ৰখি কওঁ কিবা কওঁ কিন্তু ফটো আমি আকৌ নন ষ্টপ ক'লেও কৈ বোলে ফটো আমি কওঁ বোলে আকৌ এনেকৈ আৰু বেয়া চেয়া নাপাব ৰাইজ এয়া পূৰা বিন্দাছ গৈ দিছে নাই গোটেইকেইটা একদম পূৰা ইউটিউবাৰ একদম এই যেতো হাই ইউটিউবাৰ মেইন এইকেইটা ন ইয়াৰ আছে 35K ছাবস্ক্ৰাইবাৰ ইয়াৰ আছে 5K ছাবস্ক্ৰাইবাৰ কিন্তু তথাপিতো মোৰ 200 আছে না সেইকাৰণে মোক পূৰা বেয়া ঠাট্টা মাৰি থাকে সিহঁতে নতুনকৈ খুলিছোঁ আৰু কিনো সিহঁতৰ পুৰণা চেনেল সেইকাৰণে আছে আৰু পূৰা এটাৰ নাম এইটো কি কয় গহপুৰ স্পাইচি গহপুৰ নে কি বুলিছে এটা আছে ভলং ব্লগছ গোটেইকেইটা দেখিছে গোটেইকেইটা চোৱা একদম টিপটপ গোটেইকেইটা একদম ব্লগাৰ একদম পূৰা টিপটপ কৰি বেয়া ৰিয়েকশ্যন দিছে ৰিয়েকশ্যন অ' মাই গড ৰিয়েকশ্যন লাভ ইট এতিয়া আমি অৰুণাচলৰ ভিতৰত সোমাই যাম কি কয় কি নকয় দেখা যাব পূৰা টিপটপকৈ মাল চাল লোৱা আছে সিহঁতৰ হাততো আছে DSLR লোৱা আছে ফটো চটো মাৰিব লাগিব আৰু নে কি কয় ৰাইজ আজিৰ দিনটো পূৰা বছৰটো শেষটো এনেকেই দিম বুলি ভাবিছোঁ আৰু মানে বছৰৰ শেষ মাহটো এনেকৈ বিদায় দিম আৰু 2022 চনটো এনেকৈ বিদায় দি দিম আৰু এইটো দেখিছেতো কি দেখাইছে এইবিলাক জ্বলিছে 200 ছাবস্ক্ৰাইবাৰৰ পৰা জ্বলিছে এইবিলাক দেখিছেতো 200 ছাবস্ক্ৰাইবাৰ জ্বলিছে 35K আছে যে মই কোৱা নাই কেনেকুৱা ঠাট্টা মাৰে বোলে এয়া એટલે এতিয়া হে
কি बोला আগলৈ बोला নালাগে ৰবা उठा 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 ए उठा बोलो ये उठा ना तुम्ही बोलो কি बोला আগলৈ बोला নালাগে ৰবা এইখিনি পা ডিবু পাই লৈ আহিম এইখিনিতে আছে বটল লৈ ল'ম তাৰপা ৰবা তেল খতম হ'ল আতিছে আৰু এটা আমাৰ ইউটিউবৰ ইয়াত আছে তেল লোৱালৈকে খতম হ'ল তেল খতম হ'ল এতিয়া অৰুণাচলত আমি এণ্টাৰ কৰিছোঁ আহি পেলাই এইবিলাক চেক গেট আমাক নালাগে আমি ইয়াৰে লোকেল হয় বৰ্ডাৰ সেই কিডাল লাগিব ইয়াতে মটৰ ব্লগিং কেনেকৈ নাজানো কিন্তু ট্ৰাই কৰিছোঁ কি হয় নাজানো এইটো ছেটআপবিলাকো ভালকৈ কৰিব নাজানো নতুনকৈ ট্ৰাই কৰিছোঁ আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অৰুণাচলৰ ভিতৰত কিন্তু তামাম ঠাণ্ডা আছে দেই আমি মানে আজি ঘপককৈ আহি গ'লোঁ মানে কল্যাণৰ দোকানতে ভাবিলোঁ ব'লা খানা এটা খাই আহোঁগৈ বুলি কৈ পেলাই গ'লোঁ সিহঁতে ক'লে ব'লা বুলি ক'লে ডিচেম্বৰটো এনেকৈ বাই বাই কৰিম বুলি ভাবিছোঁ 2022টো এনেকৈ বাই বাই কৰি আকৌ নতুনকৈ হেৰি কৰিব লাগিব নে কি কয় তোমাক চাই থাকক মোৰ চেনেলটোত এতিয়া ষ্টে টিউন থাকক ৰাইজ একদম মজা মানুহ 5 তাৰিখে আকৌ এইটো কি বুলি কয় শ্বিলং গৈ আছোঁ শ্বিলঙত একদম পুৰা শ্বিলঙৰ ভিডিঅ' টিপটপকৈ দিম শ্বিলং আৰু চেৰাপুঞ্জী যাম 5 তাৰিখে এইখন চাগে আপোনালোকে মোৰ ভিডিঅ'ত আগতেও দেখিছে অলপ নইজ আহিব পাৰে দেই চেৰ কৰি দিব পাৰে সেইটো বেয়া চেয়া নাপাব সেইকাৰণে মাইকটো লগাই লৈছোঁ বাৰু এতিয়া এহেঁতকেইটা আহিয়ে পোৱাহি নাই কি যে হ'ব এহেঁতকেইটা আহিয়ে পোৱাহি নাই এনেকৈ হ'লে গৈ পালোঁ আৰু ৰাইডত যাবা আৰু এনেকৈ হ'লে এইকণতে মিলাব পৰা নাই তাত কি মিলাবনো ঘণ্টা মানুহ দেই সঁচাকৈ এহেঁত ফটো আমি এটা সীমা থাকে বা অলপটো স্পীডত ব'লা যি লাহে লাহে গৈছে হৈছে আৰু যে আজি যাক এই এতিয়া কেইটা বাজিলে এতিয়া 12:43 হ'লেই 9টা বজাতে যোৱা মানুহ এইফালে ইয়াতে সোমাই আছে কি হ'ল আৰু এনে খাব খানা গোটেইখিনি হেৰি কৰিছে আৰু খাইছে সেয়া পুৰা পিকনিক মানুহ ইউ মেন প্ৰথম যিটো জচ আছিলে সেইটো বেয়া মানে নাইকিয়া হৈ গ'ল এতিয়া এইটো কি কয় এটা বাইক বেয়া হৈ গ'ল এটা এইকেইটা এনেকুৱা লেট সন্মুখত থকাকেইটা ছোৱালী মানুহো ইমান একেবাৰে লেট নহয় এইকেইটা যিমান লেট সেইটো যিমান সময় কৈছে যে ইমান সময়ত আমিতো হেৰি হৈ পেলাই শেষ হৈ গ'লহেঁতেন খানা এটা খাওঁ বুলি ভাবিলোঁ আমি ষ্টেট বেলেগ এখন ষ্টেটতে খানা খাওঁ এনেকুৱা পাৱাৰ মানে এইটো কি বুলি কয় খানা খাওঁ বুলি ক'লে বেলেগ এটা ষ্টেটত তাৰপৰা আকৌ পূজা বুলি ক'লেও আমাৰ বেলেগ এটা ষ্টেটত আমাৰ মানে বেলেগ এখন ষ্টেটত মানে অসমৰ মানে বাহিৰ গৈ পেলাই বেলেগ এটা ষ্টেটতে গৈ পেলাই একদম টিকটক বাহিৰত বহুত ধুনীয়া ধুনীয়া জেগা আছে অসমত এইবিলাক দেখিছে নাই এইবিলাক কি মজা দেখিছেতো এইবিলাক চাওক এবাৰ ইয়াৰ টাৰ্ণিংকেইটা কিন্তু তামাম মজা মজা টাৰ্ণিং ইয়াত এনেকৈ ডিচেম্বৰটো বাই বাই কৰোঁ আৰু ডিচেম্বৰটো হৈছে 2022টো বাই বাই কৰি একদম 23টো ৱেলকাম জনাব লাগিব কি চালিয়া কাৰ্ভ চাৰ্ভ নাই এইটোত যদি স্পৰ্টছ বাইক V3 V4 হয় বাৰু এইখনত কেনেকৈ খুৱাম বাৰু এইটোত কেনেকুৱা খুৱাম বাৰু কওকচোন এইটো কেনেকুৱা খুৱাম এইখনত ৰজন জনাই দিম একদম এতিয়া লোকৰ গাড়ী লোকৰ কথা সেইকাৰণে লাহে লাহে যাব লগা হয় আৰু স্পীড নহয় মানে যিটো নিজৰ ওপৰত কনফিডেঞ্চ থাকে সিমানতে ঘূৰাব লাগে তাতকৈ হেৰি নহয় আৰু তোমাৰ মানে যোনটো কনফিডেঞ্চত তুমি থাকিব পাৰা সেইটো ঘূৰাই দিয়া কেনেকুৱা লিন কৰিছে এই মজা চালিয়া একদম পুৰা টিপটপকৈ গৈ আছে আৰু বাৰু ৰাইজ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক মই বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই কেলৈ সেইটো কৰিছোঁ শুনক না মানে ভিডিঅ'টো কি হয় মোৰ চেনেলটো বহুত ডাউন হৈ গৈছিলে
200 ছাবস্ক্ৰাইবাৰ আছিলে যেন নামি মানে একদম বহুত কম হৈ গ'ল, সেইকাৰণে একেবাৰে বনাবলৈ মন নোযোৱা হৈ গৈছিলে। তথাপিতো আকৌ এতিয়া হেৰি কৰি মেলি সাহ কৰি পেলাই পুৰা একদম জোচত ভিডিঅ'টো একদম বনাম বুলি গৈ আছোঁ। মানে ভাল নালাগে যদি ঘপককৈ কমি এইটো টাৰ্ণিং কমডাল টাৰ্ণিং নে এইডালত মানে কি কৈছোঁ আৰু, যদি স্পৰ্টছ বাইক এখন হয় তেতিয়াহ'লে পমকেহে যাব আৰু। মানে যোনটো মানে নিজৰ ওপৰত কনফিডেঞ্চ ন, সেইটো কনফিডেঞ্চত এইবিলাকত লিন চিন কৰাব লাগে বা বেলেগ হেৰি কৰিব লাগে। যদি নাই তেতিয়াহ'লে নাই, এইটো লাহে যোৱাই ভাল। মই সেইটোৱে জানো। এতিয়া ঘৰৰ মানুহ এইখিনি ভিডিঅ' চাই বাৰু, এতিয়া লিনৰ কথা কৈ আছে চাগে, বেয়া গালি দিব চাগে, মই গম পাইছোঁ আৰু। দেউতাহঁতেও চাই থাকেতো মোৰ ভিডিঅ'। তথাপিতো কি হয় চাওক না, কি মজা নাজাৰা আকৌ অৰুণাচল প্ৰদেশ। চালীয়া জেগা মানুহে বোলে বেয়া পায়, আমি চবেই ইয়াতে খাই বাৰু, সৰহভাগ মানুহে ইয়াতে খাই, কিন্তু আমি অকণ ভিতৰলৈ যাম। ভিতৰত গৈ পেলাই তাত টিপটপকৈ খামগৈ। ইয়াত কিন্তু অলপ ঠাণ্ডা, আমাৰ অসমতকৈ ইয়াত পুৰা ঠাণ্ডা কিন্তু। একদম কি কৈছোঁ আৰু, চাল এইবিলাক মানে এনেকৈ কেমেৰাত হেৰি কৰিব নোৱাৰি, এইটো ফিল কৰোঁতো বেলেগ এটা ফিল মানে, একদম A1 ফিল মানে এইটোত। এইবিলাক দিছে টাৰ্ণিং, আগতে এইবিলাক একোৱে নাছিলে এইবিলাক, আজিকালিহে এইবিলাক কিবা কিবি দিছে। এইবিলাক ইয়াত এইবিলাকত স্পৰ্টছ বাইক হ'ব লাগে, একদম মজা দেখিছে কি চালিয়া টাৰ্ণিং এইটোত। একদম পুৰা মেন এনেকা চলাব পাৰি মানে। কিন্তু এতিয়া কি হ'ব, এখন লোকৰ বাহন, লোকৰ গাড়ী মানে আমাৰ ভলঙৰ স্কুটি হ'ব আৰু এইখনত তাৰ স্কুটি চলাবলৈ ভিডিঅ' বনাইছোঁ, সি ৰুবলৰ লগত গৈ আছে। কিন্তু এইটো জিগজেগ, এই শাবাছ, মাই গড, ভয়ংকৰ মানে ভয়ংকৰ। এইটো চাওক মেন, ইয়াৰ আগত যোনটো আছে টাৰ্ণিং, সেইটোতো আৰু গুলি মানে একদম ভয়ংকৰ মানে। কেইটাং এইটোত যদি খুৱাব পাৰে ন, বা কি কৈছোঁ আৰু। হয় কিছুমানে ক'ব এতিয়া যে এইটো শনি হ'ল, শনিপাত এনেকৈ ক'ব, কিন্তু ল'ৰা মানুহ হয় ন, অকণমান থাকিব আৰু, যিমান মানে হেৰিকৈ থাকিলেও অকণমান আছে আৰু, তাত বেয়া চেয়া নাপাব ৰাইজ। এইটো বেছি লিন নহয়, তাৰ আগত কেইটামান আছে একদম মাখন কৈছোঁ নহয়, একদম পুৰা A1। আৰু গহপুৰ নোপোৱাৰ আগত কেইটামান আছে, একদম ইচ্ছা একদম পুৰা। এইটো নহয়, সেইডোখৰত এটা আছে চাবোন, কি মাল। এইকেইটাও বাৰু অলপ চলপ হয় বাৰু। ইয়াত কিন্তু বহুত কনফিডেঞ্চ লাগে নিজৰ ওপৰত, যে বাইক চাইক চলাব লগা হয় ন, বহুত কনফিডেঞ্চ মানে নিজৰ ওপৰত। একদম ৰগৰি চলাব পাৰি আৰু তেতিয়া, যদি নিজৰ ওপৰত কনফিডেঞ্চ আৰু অকণমান যদি স্কিল হ'ব লাগে, স্কিল অকণ ডেভেলপ কৰি ল'ব লাগে মানে, কি ক'ব আৰু এইটোত একদম ৰপমকে যাব পাৰি মানে একদম। ইয়াত যে ছোৱালীবিলাকে এনেকুৱা ফালে নহয়, বা ছোৱালীবিলাকেও একদম পুৰা জুক জাক। এইখন মাই ড্ৰিম কাৰ, চাই লওক না কি মডিফাই মেন এখন, পুৰা একদম কি চালিয়া দিছেতো। স্কৰপিঅ'ত অৰুণাচলত এনেকুৱা ৰিচমেন থাকে দেখিছে, স্কৰপিঅ'ত ডিগ্ৰীত পুৰা খৰিহে ভৰাই নিয়ে। আমি ট্ৰেক্টৰত নিওঁ, লোকে খৰি নিয়ে, স্কৰপিঅ'ত ডিগ্ৰীত ভৰাই নিয়ে। এইবিলাক চাওক না কি চালিয়া একদম দেখিছেতো, এইবিলাক ভিউ ভিউ ব্ৰ। হাবিবি ৱেলকাম টু আছাম এণ্ড অৰুণাচল, হাবিবি কাম টু অৰুণাচল, মেন। বাকী দুটা ক'ত গ'ল তেতিয়াহ'লে গমেই নাপাওঁ, আমি খালি গৈহে আছোঁ, বাকীকেইটা ক'ত গ'ল আৰু। এইবিলাক চাওক না, টাৰ্ণিং দিছে। এইবিলাক নতুনকৈ বনাইছে, এইবিলাক আগতে এইবিলাক একোৱেই নাছিলে। এইবিলাক আগতে ইয়াত একোৱেই নাই মানে, এইবিলাক পিকনিক স্পট বোলে, ঝাৰণা আছে বাৰু, সেইটো হয়। এই অৰুণাচলখন টুৰিজমৰ কাৰণে একদম মজা বনাই আছে, কিন্তু ৰাইডাৰ টুৰিজমৰ কাৰণে একদম টিপটপ বনাই আছে। আমাৰ অসমতো যদি এনেকুৱা যদি মানে হেৰি টুৰিজম বনালেহেঁতেন নহয়, ক'বই নালাগে আৰু। দেখিছে এইকেইটা আহি পোৱা ইমান কেইটা বাজিলে এতিয়া, 12:55, 1 বজাত। এইকেইটা এইটো মেইন, এইটো শনিপাত মেইন, 1 বজাত আহে এইকেইটা। এইটো বলং গেমাৰ, এইফালে স্পাইচি গহপুৰ, ডাঙৰ ইউটিউবাৰ আছে আমাৰ লগত, কিন্তু আমাক কোনো দিব। ভলং গেমাৰ, আমাক এজনৰ কালে বোলে, ছোৱালী নিচিনাই কোনে হেৰি কৰি আছিলে। এইজনো নহ'ব, ইজনে সিজনৰ ভিতৰত কিনে কৈছে, ইজনে সিজনক কৈছে। নহ'ব দেই, নহ'ব। এইজনৰ যহতে ব্লগাৰ একদম পুৰা।
অঘাইটং ব্লগছ আমাৰ ইয়াত আছে একদম পুৰা ইয়াতে ভাবিছোঁ ইয়াতে সেই বাইকটো থৈ যাম বুলি কিনো কয় এতিয়া দিয়ে নে নিদিয়ে বাইদেউ এবাৰ সুধিব লাগিব কি কয় এতিয়া এইবিলাক চাংঘৰ দিছে নে ইয়াতে লোকেল মানুহ মানে এইবিলাক মানে ইয়াৰ লোকেল মানুহৰ ঘৰত এনেকৈ থৈ লৈছোঁ পূৰা হেৰিখিনি এইটো কি বুলি কয় বাইকখিনি ইয়াতে থৈ লৈছোঁ এইকণতে এতিয়া গোটেই ৰাইজ দিছে হাতে হাতে মোৰো আছে বাৰু এয়া হাতে হাতে এনেকৈ লৈ পেলাই গৈ আছোঁ আৰু পূৰা চাওক না কি অৰুণাচল ইয় মেন দিছে একদম পূৰা একদম দিছে কি ধুনীয়া ল'ৰা হৈ আছে একদম পূৰা টিপটপ একদম বাহ প্ৰথম গৈছে একদম লাটুমণি যিটো ল'ৰা নেকি একেবাৰে চবতছে দেৰিকৈ আহে সিয়ে গৈছে প্ৰথম তাৰপৰা গৈছে আমাৰ ৰুবুল গগৈ ছাৰ তাৰপৰা ভলং তাৰপৰা মই অঘাইটং এইবিলাক দিছে পূৰা বাঘ ভালুক মা মাই গড এইবুলি নহয় এইবিলাক চিকাৰ কৰিব হাঁহে দিছে মানে এয়া চাক দিছে পূৰা একদম ফটোৱা বুলি ক'ব বাৰু কিন্তু গম পাইছোঁ আৰু বেয়া চা নাপাব আমি কিনো ক'ম ৰ মুখৰ পৰাই নোলায় নতুনকৈ ষ্টাৰ্ট কৰিছোঁ এতিয়া ইয়াৰ তললৈ যাব লাগিব ইয়াত তললৈ যাব লাগিব তলত গৈ একদম টিপটপকৈ বাঁহ চাহ বিচাৰি আনি পেলাই বনাই মেলি খাব লাগিব আৰু টিপটপকৈ নে কি কয় দিছে নাই মেইন ৰাস্তাৰ পৰা তলত পূৰা নদী বৈ আছে খুলি এখনকে কুকুজান নে কি নকয় জানো এনেই বোলে চব কি ধুনীয়াকৈ পানী বৈ আহিছে টিপটপকৈ একদম এইবিলাক একদম গৈ আছোঁ ব'লা একো নহয় যোৱা গোটেইকেইটা একদম হেৰিয়ে আৰু এতিয়া অলপ তললৈ চাই পেলাই খোজকাঢ়োঁ দেখিছোতো চাওক ডেংগুল পূৰা ব্লগাৰ একদম ব্লগাৰ মাত্ৰ এই দুজনহে নাই ব্লগাৰ তোমালোকক খুলি লওঁ একদম চাওক মানে বস্তু এটা আনিব পাহৰি গৈছিলোঁ সেইকাৰণে আকৌ যাব লগা হ'ল এনেকৈ গ'লে মানুহঘৰ কিন্তু ধুনীয়া আছে দেই ভাগৰ লাগিছে দেই একো ধুনীয়া যে কৈছে আৰু মই ক'লোঁ আমি বাইককেইখন থওঁ হিন্দুতে কৈছোঁ সময়টো অলপ বুজি নাপায় বাইকখন থওঁ আমি তাত অলপ পিকনিক চিকনিক খাম বেয়া চেন ক'ব কৈছে বোলে ভালেই নাই নকওঁ এনেকৈ ক'লেতো বোলে পাপ লাগিব ন যদি আমি হাক দিওঁ তোমালোকক এনেকৈ কৈছে এনেকৈ A1 মানুহ আছে ন কিন্তু এটা কথা আৰু মানে ভালৰ লগত ভাল বেয়াৰ লগত বেয়া মানে এনেকুৱা মানে আপুনি যদি তেওঁলোকৰ লগত যদি ভালে আছে তেতিয়াহ'লে একদম টিপটপ মানে একদম বহুত ভাল আৰু যদি বেয়া তেতিয়াহ'লে বেয়া আৰু এনেকুৱাই নাই কি মজা জেগা একদম পুৰা ইয়াতে আমি এতিয়া বনাম গাইজ ফাইনেলি আহি পাই গ'লো নিজৰ জেগাখনত একদম পুৰা নিজৰ জেগা নহয় এখন চইচ কৰি লৈছোঁ কেনেকুৱা হয় চাই লওঁ পুৰা টিপটপকৈ আৰু বাকী এইবিলাক দেখিছে হাতত এইবিলাক হাতত বেয়া বস্তু নাচাই এইবিলাক চলে আৰু তেওঁলোকৰ কথাটো দেখিছে কি মজা জেগা এইবিলাক ইয়াত চাইছোঁ এইখন জেগা চবচে মজা লাগিছে এইখন জেগা বাৰু গাইজ ঠিক আছে কেমেৰা চাওক এয়া আমাৰ ভলঙৰ পুৰা একদম আৰু এয়া যেনে ক'লে আমাৰ লাটু ভাই এনেকৈ আৰু পুৰা একদম ধুনীয়াকৈ টিপটপ আজি খাই পেলাই ডিচেম্বৰটো বাদ 2022 একদম খেদি দিওঁ আৰু 2023 পুৰা একদম পুৰা কৰি পেলাই একদম কামি কৰি দিওঁ জীৱনলৈ দিছেতো এতিয়া আহি পেলাই পুৰা টিপটপকৈ আহি পেলাই মাংস হেৰি চুঙাত দিবলৈ লৈছোঁ দেখাই আছোঁ এতিয়া আপোনালোকক ব'লক চাওক এইখিনি ভৰাই দিওঁ একো নাকয় এনেকৈ কৰি পেলাই দেখিছেতো পুৰা এইকণ দি ল'ব তেতিয়া এনে ঘূৰাই দিব তেতিয়া মাংসখিনি লাগি নহয় তুমি এবাৰ থিয় হয় বা ওপৰলৈ উঠা এয়া এনে বহি আছোঁ এনে কৰি ল'ব তেতিয়া মানে মাংসখিনি লাগি নধৰে আৰু ওপৰত বৰষুণো দি আছে কি হ'ব আৰু আধা কেজি দামটো দিব লাগিব তুমি
একদম আমাৰ ৰুবুল একদম টিকটক কামত লাগি আছে দেই এইবিলাক দিছে একদম পুৰা মাংস চালি আছে এইফালে কাম নাই আৰু এনেই দেখুৱাইছে কেমেৰা অন কৰাৰ লগে লগে এইবিলাক কামত লাগি যায় মই কামেই নকৰোঁ পুৰা প্ৰেছাৰ কুকাৰত চিটি মাৰি দিলোঁ এছে কি মাল চাওক না আও 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 ৱাও 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 দেখিছেতো কি মজা A1 আমাৰ ৰুবুল ই কোৱা নাই মই কৈছোঁ ই জুইহে দিছে এইবিলাক চব মইহে কৈছোঁ সিহঁতে কোৱা নাই আকৌ ধোঁৱা বাৰু আৰু দেখাই আছো পুৰা এইবিলাকৰ লাঠি যে মাংস চিলাই লওঁ তাৰপিছত দেখাই আছো চাওক কি চালিয়া একদম এই ল'ৰাকেইটা দেখিছেতো A1 দিছে চাওক না এই একদম ইয় বয় দিছেতো আজি আমাৰ একদম পুৰা চুঙা দিয়া গাহৰি লগত এইটো চিকলিত দেই ইয় মেন জুই কিনে জ্বলিছে পুৰা আজি এনেকৈ পুৰা টিপ টপকৈ বনাই আছো দেই ৰাইজে চাওক না কি চালিয়া একদম পুৰা এই এনেকুৱাই ভিডিঅ' পুৰা মানে 2022 একদম খেদি বিদায় দিছোঁ গাহৰি আজি আমি কেইটা মানুহ 5টা আৰু দি দিছোঁ কোৱা মানুহ 5টা এইফালে চাই কোৱা আকৌ কৈ আছো মানুহ 5টা গাহৰি আনিছিলে কিমান 2.5 কেজি নে 2 কেজি গাহৰি 2 কেজি তাৰপিছত কালি আমি গৈছিলোঁ মানুহ 4টা গাহৰি 2 কেজি আজি এটা মানুহে বাঢ়িছে কালি লেখে আজি পেলাবলগীয়া নহয় আৰু কালি পেলাই দিলোঁ কিন্তু এটা মাংস আজি খামেই আজি দগৰি খাম মই নোৱাৰোঁ তোমালোকে খাওঁ মই আজি হেভি লছ হ'ব আমি খাম ন কি কোৱা তাকে পুৰা এয়া গাহৰি মাংস পুৰা কাটি আছে দিছেতো টিপটপকে আমাৰ লাটুমণি খালি কৃষ্ণ এইফালে চুঙা মাংস এতিয়া উলিয়াব ৰুবুলে উলিয়াব এয়া পুৰা ৰুবুলে উলিয়াইছে দিছেতো চালিয়াকে এয়া একদম পুৰা হেৰি বোলে এই বলং গৰম হ'ব লাগে ইয়াক তেল গৰম কৰি আছোঁ পুৰা এনেকৈ পুৰা ময়ে বনাই আছোঁ আৰু কি কৰিব সিহঁতে খাবলৈ আহিছে কি গোন্ধ আৰে বনাইছোঁ কোনে ন এটা লোভ আপুনি পৰি গৈছে বনাইছোঁ কোনে ন আৰে কেনেকুৱা আছে কোৱা নাই এই গোন্ধ চোন্ধ কেনেকুৱা আছে কোৱা আকৌ সেইটো নাই এইটোহে গোটেই ফুলকৈ আছে এতিয়া উলিয়াব দেখিছেতো ক আহোঁ মই চুটিয়াই এইটো বনাইছোঁ চাওক কি চালিয়াকৈ ওলাইছে হে কেনেকুৱা নিমখ চিমখ দিলা জানো এই দাদা চলো এইখনে ভাল না মই এইটো ভিডিঅ' বনাম তাতে চব আছে আৰু আদা নহৰু জলকীয়া চলকীয়া চব এভৰিথিং ফালি দিয়া এইফালে আমাৰ তেল হেৰি হৈ আছে পুৰা কোনটো নকওঁ লাগিছে ইফালেও চাওঁ দেখুৱাওঁ লাগিছে এইফালেও দেখুৱাওঁ লাগিছে চাওক একদম পুৰা আইটেম তিনিটা এইফালে পুৰা লাঠিডাল দি টানা এটা আইটেম হৈছে 3টা এটা হৈছে চুঙাত দিয়া মাংস এইফালে আৰু এটা হৈছে পুৰা মাংস আৰু এটা বনাব মানে গ্ৰেভি মই বনাম এইফালে গ্ৰেভি এইফালে এয়া পুৰা চুঙাত দিয়া মাংস তাৰপৰা এইফালে পুৰা মাংস মাল আধা কেজি ভৰাইছিলে পুৱাও নোলাল দেখোন তোমাকে দিম মই কিন্তু বেয়া হ'লে ই আকৌ থলে সেইখন তাত চাচোন নিমখ জলকীয়া ঢালি আছে আদা নহৰু আনিবলগীয়া হৈছে পুৰা মাংস এনেকৈ বনাই আছোঁ পুৰা টিপটপকৈ কেনেকুৱা লাগিছে কওক নাই এয়া চাওক বাঁহত চুঙাত দিয়া মাংস মই বনাইছোঁ এয়া পুৰা মাংস লাটুমণিয়ে বনাইছে এইফালে এটা হেৰি বনাই আছোঁ এইফালে অকণ বেছি কৰি দিওঁ হৈ গ'ল এতিয়া মই ইয়াত লাগোঁ দেই ৰাইচ মই এইফালে লগাওঁ এয়া একদম পুৰা চাওক পুৰা মাংস চুঙাত দিয়া মাংস এইফালে এয়া বনি আছে গ্ৰেভি একদম ৰাইচ টিপটপকৈ পুৰা বনাইছোঁ আৰু খাম আৰু একদম গাইজ খাই বৈ হৈ গ'ল খোৱাকণ দেখুৱাব নোৱাৰিলেও বেয়া নাপাব ইমান কমানটো কৈছোঁ চবেই যে হেলমেট চেলমেট পিন্ধি পুৰা টিপটপ হৈ গ'ল আৰু এতিয়া ঘৰ যাব ওলাইছোঁ আৰু এইফালে এয়া আমি গোটেইখিনি হেৰি কৰিছোঁ গাইজ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আৰু দিয়ক বেয়া চেয়া নাপাব আৰু কিনো ফটোৱামিয়ে কৰি থাকোঁ আৰু ভালকৈ ক'ব নাজানো বেয়া চেয়া নাপাব আৰু বাৰু কথা এটা ক'বলৈ আছেই যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু 6 তাৰিখে 5 তাৰিখে আহি আছে শ্বিলং আৰু চেৰাপুঞ্জী পুৰা ট্ৰিপ আহি আছে দেই এতিয়া বাই বাই